हेलो गाइस वेलकम टू माय यूट्यूब चैनल साइंस लवर 786 এই ভিডিওটো মই তোমালোকক এছএছএলসি রেজাল্ট কেতিয়া দিব এ টু জেড দেখুৱাম তো তোমালোকে ভিডিওটো স্কিপ নকৰিবা ভিডিওটো স্কিপ কৰিলে একো বুজা নাপাবা আৰু নিশ্চয় তোমালোকে এই ভিডিওটোৰ জৰিয়তে তোমালোকৰ যিখিনি কনফিউজন আছে যে এছএছএলসি এক্সাম কেতিয়া দিব মে মাহত দিব না এপ্ৰিলত দিব এটো তোমালোকৰ এই কনফিউজন কিনি ইয়াতে ক্লিয়াৰ হৈ যাব তো তোমালোকে ভিডিওটো স্কিপ নকৰি ফুল দেখি থাকা নিশ্চয় তোমালোকৰ আইডিয়া হ'ব আৰু তোমালোকে বুজিব পাৰিবা কেতিয়া রেজাল্ট দিব তো ইয়াত প্ৰথমে দিয়া আছে যে আসাম এইচএছএলসি রেজাল্ট 2023 বোর্ড অফ সেকেন্ডারি এডুকেশন আসাম সেবা উইল রিলিজ আসাম এইচএছএলসি রেজাল্ট 2023 ইন লাস্ট উইক অফ মে অন দেয়ার অফিসিয়াল ওয়েবসাইট তো লাস্ট উইক অফ মেত রেজাল্ট দিয়া হ'ব বুলি ইয়াত কৈছে তাৰ পিছত দিয়া আছে যে দিস ইয়াৰ দা আসাম এইচএছএলসি এক্সাম স্টার্ট অন 3rd March and will end of 1st April 2023 after the completion of the exams the exam board will commence the evaluation process the Assam SSC result release dates will be announced officially upon completion of the evaluation process তো এইটো ইয়াত যেটো কৈ আছে যে কেতিয়া রেজাল্ট দি হ'ব তো সেবা বোৰ্ডৰ পৰা কোৱা হৈছে যে আসাম এইচএছএলসি যেটো এক্সাম হৈ গৈছে 2023 যেটো রেজাল্ট দিয়া হ'ব এইটো মে মাহৰ লাস্ট উইক আৰু মে মাহৰ লাস্ট উইকত রেজাল্টটো নিদিলে এপ্ৰিলৰ ফাৰ্স্ট উইকত 100% রেজাল্টটো দিয়া হ'ব তো এইটো লৈ তোমালোকৰ কনফিউজন কৰিব নালাগে আৰু ইয়াত দিছে যে স্টুডেন্টস উইল বি ৰিকুৱাৰ্ড টু স্কোৰ এ মিনিমাম অফ 30% mark in a subject to pass their subject and in average 30% mark to qualify for the exam তো কিমান মার্ক পালে পাস কৰিব আৰু কিমান পার্সেন্ট লাগিব এক্সামটো কোৱালিফাই কৰিবলৈ তো তাৰ পিছত দিয়া আছে আসাম এইচএছএলসি এক্সাম ডেট 2023 3rd March to 1st April তো তোমালোকে বুজিব পাৰিলা যে মে মাহৰ লাস্ট উইকত রেজাল্ট নিদিলে এপ্ৰিলৰ ফাৰ্স্ট উইকত 100% রেজাল্ট দিয়া হ'ব